নমস্কাৰ মই আজি আকৌ আহিছো আপোনালোকে নিশ্চয় মোৰ কেৰাহীখন দেখি আপোনালোকৰ নিশ্চয় লোভ লাগিছে এয়া হল লোকেল চিকেন এই লোকেল চিকেন মই বনাই আছো এই লোকেল চিকেন বনাই আছো আৰু এয়া লোকেল চিকেন এই লোকেল চিকেন খিনি সুন্দৰকৈ মই ভাজি লৈছো এতিয়া মই লোকেল চিকেন খিনি এটা বস্তু দিব বিচাৰিছো এই বস্তুটো হল এখিনি আপোনালোকে নৰমাল বনাব এই বস্তুটো হল বাঁহগাজ এয়া মই বনাই ৰাখিছো এয়া বাঁহগাজ বাঁহগাজ এচামুচ দিছো দি উঠি মই দিছো লৰাই আছো ইয়াৰ পিছত মই অকমান তলত লগা নিতে হৈছে মই অকমান পানী দিম অকমান পানী মই দিছো অকমান পানী এয়া পানী হৈ গল এতিয়া মই আকৌ লৰাই আছো এই চিকেন খিনি এয়া লোকেল চিকেন আৰু লোকেল চিকেনটো আপোনালোকে যেনেকে নৰমালি চিকেন বনায় তেনেকে আপোনালোকে চিকেনটো বনাই লওক আৰু এই এনেকুৱা ধৰণৰ এটা যেতিয়া এই এনেকুৱা ধৰণৰ এটা ৰূপ ল'ব কালাৰ ল'ব তেতিয়া আপোনালোকে এটা বস্তু দিব আজি মই সেই বস্তুটো আপোনালোকক দেখাইছো আৰু আজি লোকেল চিকেন খাম কিহৰ সৈতে সুকা শাকৰ সৈতে সুকা শাক আপোনালোকে সবেই চিনি পায় সুকা শাকৰ লগত আপোনালোকে মাছ খায় কিন্তু চিকেন আজি খাই চাওক কেনেকুৱা লাগে এয়া মই দেখাইছো এয়া সুকা শাক এয়া মই কাটি থৈছো আপোনালোকে বহুতে চিনি নাপায় সুকা শাক সেইকাৰণে দেখাইছো এয়া সুকা শাক মই কাটি থৈছো আৰু এয়া ধুনীয়াকৈ কাটি থৈছো এতিয়া মই এই সুকা শাকখিনি মই এতিয়া মাংসত দিম এতিয়া মই সুকা শাকখিনি মাংসত দিছো এতিয়া মই সুকা শাকখিনি দিছো মাংসত এয়া সুন্দৰভাৱে সুকা শাকখিনি দিছো তাৰ পিছত অকমান লৰাই থকাৰ পিছত এতিয়া সুকা শাকখিনি লৰাই থকাৰ পিছত এতিয়া কালাৰ এটা সুন্দৰ উঠিব আপোনালোকে চাব এটা সুন্দৰ কালাৰ লাগিব সুকা শাকৰ সৈতে চিকেন আপোনালোকে এইটো চিচি বুলি ক'ব পাৰে সুকা উইথ চিকেন চিচি কিন্তু খালে আপোনালোকে ক'ব দি মানে ইমান ধুনীয়া আকৌ এবাৰ দিয়া বুলি ক'ব ইমান সুন্দৰ চিকেন এতিয়া এই বস্তুটো আপোনালোকে অকণমান সময় এই বস্তুটোৰ ভাজি থাকিব লাগিব এই বস্তুটো অকণমান সময় ভাজি যেতিয়া চুকাখিনি অকণমান লেহেৰাৰ নিচিনা হ'ব লেহেৰি যোৱা এনেকুৱা ধৰণৰ হ'ব তেতিয়া আপোনালোকে অকণমান পানী মানে অকণমান জোলৰ নিচিনা কৰিব লাগিব এতিয়া অকণমান পানী দিব লাগিব আপুনি গৰম পানী দিয়ক এই গৰম পানী মই দিছো আৰু অলপ দিব লাগিব গৰম পানী আৰু অলপ দিব লাগিব বাস এতিয়া আপোনালোকে চাওক কি সুন্দৰ কালাৰ হৈছে এতিয়া এইটো সিমত ৰাখক আৰু এখন ঢাকনি মাৰি কিছু সময় উতলিব দিয়ক সিমত ৰাখক আৰু এখন ঢাকনিৰে আপুনি ঢাকি দিয়ক আৰু কিছু সময় এনেকে ৰাখক তাৰ পিছত আপোনালোকে চাব সুকা আৰু চিকেন কিমান ধুনীয়া ধন্যবাদ যদি ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব